পুৱা লাগে ইয়াত আহি তো চাই অলপ ভাল লাগিব তো কি খবৰ প্ৰথমতে কি ক তো ৱেলকাম টু মাই ইউটিউব চেনেল তো চলো এনেই এখন ফুৰি আহোঁ ফুৰিব লগা বস্তু একো নাই এইটো চাইডে মই আহা তেনেকৈ জানে আৰু এইটো চাইডে গৈছোঁ এইডাল কিবা এইডাল হাতে চুবকৈ পুৰাকৈ ইয়াত কিবা এটা আছে তো বলক এনেই অকণমান ফুৰি আহোঁ তো অলপমান এনজয় ফিলিং আৰু ন লক মানে বাছ ওলাইছোঁ বলক কি হ'ল দেখাই আছোঁ আৰু মানে এই থেংক ইউ আপোনালোকে পুৰা মজাকৈ মৰম দি আছে এই মৰম দি থাকিব ভাল লাগিব তো বলক অলপমান শ্বৰ্টখন লওঁ ন গৈ থকা সেইজনী অনামতে মোবাইলতে অনলাইন থাকে আৰু কি আৰু ন আহি পালোহি এই আৰু চক এবাৰ পথাৰ আৰু সেয়া বৰ্তমান মানুহ কামে লাগি আছে কেমেৰা ভালকৈ ধৰা নাই দেখি আছে আপোনালোকে ন সেই কামে লাগি আছে আৰু ভালে দেখক ভালকৈ গছক কৰক আমাৰ ৰুই গ'ল বাৰু এইফালে আমাৰ ইয়াত ৰুলে তাৰপৰা এই আমাৰ ইয়াত কঠীয়া আছিল এইফালে তাৰপৰা উঘালিলে মই কঠীয়ালৈ ভিডিঅ' কৰিছিলোঁ বাৰু তাৰপৰা ইয়াত এনেকৈ ৰুলে তাৰপৰা এই আৰু আমাৰ তো মানে বেয়া চেনে বাৰু মানে কিছুমান টপিক নাইকিয়া হৈছে মোৰ ভিডিঅ' বনাবলৈ তো ভানা ভিডিঅ' মান দিলে মানে আপোনালোকে ইমান এটা ভাল নাপায় ন মোৰ মানে ভিডিঅ' চাওঁ লাগে মই গম পাওঁ নাই কিছুমান কমেণ্ট আহে তো সেইটো কাৰণে বনালোঁ আৰু এইখন বেয়া চেনে পাব মোৰ লগৰ পোৱালি এটা আহি আছে এইটো মই দেখাই আছোঁ আপোনালোকক জলদি তো এনেই আৰু আহিছে চাওক তাকে চাওক ন অলপমান এনজয় কৰক বলক এই কিবা আৰু বলক এইটো আহি আছে আমাৰ টাকলা ভাই এইটো আপোনাৰ দেখিয়ে থাকে এবাৰ ইনষ্টাগ্ৰামত ভাইৰেল হৈ গৈছিলে বৰ্তমান জাঙিয়া পেণ্ট পিন্ধি ভাইৰেল হৈ গৈছিলে মানে এনে মানে বেছি নহয় মানে ঠিকে মানে সেনেকৈ লাইক আহিছিলে মানে 3000 এটা লাইক আহিছিলে 3000 এটা লাইক আহিছিল তো সেইটো কাৰণে ভাইৰেল আৰু তাৰপৰা দিলে তাৰপৰা ডিলিট কৰি ডিলিট কৰিলোঁ